তোমালোকৰ নিজৰ ফালৰ পৰা যিটো অৱদান সেইটোহে আটাইতকৈ ডাঙৰ। এই আমি সকলোৱে তোমালোকক ৰাস্তাটো দেখুৱাই দিব পাৰোঁ। সেই ৰাস্তাটোৰে তোমালোক যাবা নে নোযোৱা সেইটো তোমালোকৰ। আমি তোমালোকক ক'ব পাৰোঁ ইয়াৰ পৰা বাছত উঠি পেলাই গুৱাহাটী বিশ্ববিদ্যালয়লৈ এইটো ৰাস্তা, কিন্তু তোমালোকৰ বয়সত তোমালোকে জানা যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অলপ আগুৱাই গ'লে ক'ৰবাত মাল্টিপ্লেক্স পাবা, তাৰ পৰা অলপ আগুৱাই গ'লে ক'ৰবাত চিনেমা হল পাবা আৰু বিভিন্ন কথা। এই সত্যনাথ বৰা ডাঙৰীয়াই এটা কথা কৈছিলে যে এই বয়সটোত 17+ পৰা 23+ যেতিয়া কলেজত থকা ভাল পৃথিৱীখনত বহুত ৰঙীন বেলুন ওলমি থাকে আৰু সেই ৰঙীন বেলুনৰ সপোনত যিবিলাকে বিভোৰ হয় আৰু সেই বেলুন খামুচি যদি ধৰে, সেই বেলুনত এনেকুৱা বতাহ সোমাই থোৱা থাকে যে বতাহে তোমাক উৰুৱাই নি পেলাই কিবা পেলাই দিয়ে। আৰু সেইকাৰণেই নিজকে খামুচি ধৰি থাকিবৰ কাৰণে, নিজৰ শিপাত লাগি থাকিবৰ কাৰণে পঢ়া শুনা নিজৰ ঘৰুৱা কাম বনৰ মাজেৰে আহি আহি তোমালোকে এইখিনি পাইছা। প্ৰত্যেকৰে ঘৰতে সমস্যা আছে। আমি ইয়াতে থকাবিলাক মানুহৰ সমস্যা নাই বুলি নাভাবিবা আৰু মোক দেখি ভুলতেও নাভাবিবা যে তোমালোকে কৰি থকা কাম মই এটাও কৰা নাই। হয়তো আজিৰ বয়সত তোমালোকে যিবিলাক কৰা নাই ঘৰৰ মই সেই গোটেই কামবিলাক কৰি আছোঁ। পথাৰত যোৱা, ঘূৰি যোৱা মানুহৰ লগত থকা, ধান কটা মানুহৰ লগত থকা, হাল বোৱা মানুহক চাহ দি পেলাই হাল দুইপাক ঘূৰাই দিয়া, কুঁহিয়াৰ য'ত পেৰে শালত যোৱা, কুঁহিয়াৰ শালৰ যেতিয়া মানুহে পগাই থাকে তাতে লগা, গাড়ী ড্ৰাইভাৰ হেণ্ডিমেনৰ লগত লগা, দীপৰ বিলত মাছ মৰা, ইটা ভাটাত মাছ মৰা, মোৰ জীৱনত একো কাম বাকী নাই।